আজিৰ এই ভিডিঅ'টো লামডিং ৰেলৱে ষ্টেচনৰ পৰা আৰম্ভ কৰিছোঁ। আজি মই সম্পূৰ্ণ 6টা মাহৰ পিছত মই মাৰ ঘৰত থাকিবলৈ গৈ আছোঁ। মানে মোৰ বিয়াৰ পিছত মই থাকিবলৈ যোৱাই নাই, ঘৰলৈ যোৱা হোৱাই নাই। মই যোৰহাট গৈ আছোঁ, মোৰ মাৰ ঘৰত গৈ আছোঁ। বহুত এক্সাইটেড হৈ আছোঁ। ক'ভিডৰ সময়ত ইণ্টাৰ-ডিষ্ট্ৰিক্ট বন্ধ কৰি দিছিলে আৰু যাৰ কাৰণে মই যাব পৰা নাছিলোঁ। আজি ট্ৰেইন দি যাম, জনশতাব্দী এক্সপ্ৰেছ হৈ পেলাই আজি মই মোৰ মাৰ ঘৰত যাম। মানে মই যোৰহাট যাব ওলাইছোঁ। এয়া মই গৈ আছোঁ, জাৰ্ণি আৰম্ভ হৈ গৈছে। কিমান ভাল লাগিছে, উইণ্ডো ছিট, বাহিৰত চাই চাই প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰি কৰি মই মোৰ ঘৰলৈ গৈ আছোঁ। এয়া ডিফু ষ্টেচন পাইছোঁহি, ডিফু ষ্টেচন পাই গ'লোহি। এতিয়া আকৌ ডিফু ষ্টেচনৰ পৰা ট্ৰেইন লাহে লাহে এয়া এৰিছে, ঘৰমুখী যাত্ৰা আৰম্ভ কৰিছোঁ। বহুত বেছি এক্সাইটেড হৈ আছোঁ। মই নিজৰ ঘৰখনলৈ যাম, থাকিবৰ কাৰণে যাম প্ৰথমবাৰৰ কাৰণে। বহুত ভাল লাগিছে। ভিতৰৰ ভাগ আহি এতিয়া ফৰকাটিং পাই গৈছোঁ। ফৰকাটিং জংচনত মই ৰখিছোঁ আৰু ভিডিঅ'টো আপোনালোকে চাই থাকিব। বহুত এক্সাইটেড আজি ঘৰলৈ যাম ইমান দিনৰ পিছত। ফাইনেলি মই আহি যোৰহাট পাই গ'লোহি। আজি নেক্সট ডে, কালি ভিডিঅ'টো আধাতে সামৰিবলগীয়া হ'ল। ঘৰৰ মানুহখিনি ইমান দিনৰ মই লগ পাইছোঁ, বহুত বেছি ভাল লাগিলে। সেইকাৰণে আধাতে সামৰি দিলোঁ, ভিডিঅ' আৰু কৰিবলৈ নহ'লে। আজি মই নেক্সট ডে ভিডিঅ'টো আকৌ আৰম্ভ কৰিছোঁ। আৰু এতিয়া বাহিৰত বহুত বেছি বৰষুণ দি আছে। এতিয়া বৰষুণ দি আছে, সেইটো কাৰণে ৰাইমছ এটা গাই দিব। এতিয়া কোনটো গাবা? গাই দিয়া। ৰেইন গাইছে। এতিয়া বাহিৰত বহুত বৰষুণ দি আছে, বৰষুণ চাই আছিলে যে সেইকাৰণে ৰাইমছ এটা গাই শুনাইছে। ৰেইনটো বহুত ধুনীয়াকৈ গাইছে দেই, ভাল লাগিলে। আৰু আপোনালোকক কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব। এইটো মোৰ কলিজামণি হয়, মই কলিজামণি বুলি মাতো, মোৰ একমাত্ৰ ভাগিন এইটো। মই অহা গম পাই ৰখি আছে, ঘৰলৈ যাবলৈ ওলাইছিলে কিন্তু মই যে আহিম ৰখি আছে। হয়নে? বহুত ডাঙৰ হৈ গ'ল, অকণমানি আছিলে, বহুত অকণমানি আছিলে, ডাঙৰ হৈ গ'ল পটককৈ। ফুলি পিন্ধি থাকে, দেখিছে নাই আপোনালোকে? আমি চবে ছোৱালী বুলি জোকাও অকণমান। আৰু ছোৱালী বুলি ক'লে তুমি কি কৰা? আমাৰ গালি পাৰা ন? ফুলি পিন্ধা ছোৱালী বুলি কওঁ ন চবে, হয়নে? হয়নে? তুমি কি কৰা? ব্ৰেকফাষ্টৰ কাৰণে এয়া আলু পৰঠা বনাই থকা হৈছে। এয়া ভণ্টিয়ে বনাইছে। তাই মানে কেমেৰাৰ ফ্ৰণ্টত নাই অহা। তাই কৈছে যে তই কবি যে এইখিনি মই বনাইছোঁ। তাই কেমেৰাৰ ফ্ৰণ্টত আহিব লাজ কৰিলে। মই বাৰু কৈ দিছোঁ সেইখিনি তাই বনাইছে। আৰু সঁচাকৈ খাবলৈ বহুত ধুনীয়া হৈছিলে, বহুত টেষ্টি হৈছিলে। জীৱনত প্ৰথমবাৰৰ কাৰণে ভণ্টি হাতৰ কিবা এটা খাইছোঁ। তাই এতিয়া নতুনকৈ বনাব শিকি আছে। তাই প্ৰথম বনাই মোক এয়া খুৱাইছে। সঁচাকৈ প্ৰথম খাইছোঁ যে খাবলৈ বহুত বেছিয়ে ধুনীয়া হৈছিলে। এইটো মোৰ মৰমৰ ভাইটিটো, বহুত দিনৰ মই লগ পাইছোঁ, কিমান ভাল লাগিছে। আমাৰ একমাত্ৰ ভাইটি ক'ৰবাত গৈ ওলাই মেলি যায় আৰু ড্ৰেছ কৰি ৰখি আছে, বৰষুণ দি আছে কাৰণে যাব পৰা নাই। ক'ত যোৱা তুমি? বাৰ্থডে আছে। ক'ত আছে বাৰ্থডে? বাৰ্থডে বাৰ্থডেলৈ যায়। আমাৰ ওলাইছে যাব, ৰেডি হৈ আছে, বৰষুণে ৰখাই দিছে, যাব পৰা নাই। সেইটো কাৰণে মাছ, এইটো গাছ কাপ মাছ। এয়া কিহৰ ব্ৰহ্মপুত্ৰ নে? নহয়, আমাৰ ফিচাৰী। আপোনালোকে ৰাতিপুৱাই ধৰেগে নি মাছ? ৰাতিপুৱা মানে কেইটামান বজাত? 3টামান বজাত? 4টামান বজাত উঠি যাওঁ। 4টামান বজাত যায়? 4টামান বজাত যাওঁ, গৈ আৰু জাল মাৰি দিয়ে। সেই জালত আৰু ঘেৰ দি পেলাই আৰু লাহেকৈ বামলৈ উঠাই আমি জোখ মাখ কৰি লৈ আহোঁ।
মাছখিনি কটা হৈ গ'ল এইখিনি ফিচাৰীৰ মাছ হয় ফ্ৰেছ এইখিনি ফিচাৰীৰ মাছ মাছখিনি নিমখ হালধি দি ভালকৈ সানি লোৱা হৈছে এয়া ফ্ৰাই কৰি আছোঁ এতিয়া আজি দুপৰীয়া সাজত মাছ খাম কি কৈছা কি গেম খেলিছা আৰু স্পাইডাৰমেন দুটা চাইছা চাওঁ চাওঁ হাই কৈ দিয়া এইপিনে আছা তুমি বৰষুণ দি আছে যে বৰষুণ এদাই হৈছে হেনো বৰষুণ চাই আছে এতিয়া বৰষুণ এদাই হৈছে ন হয় নি কি দেখিছা বৰষুণ দেখিছা জানো এইপিনে মোক কৈ দিয়া এইপিনে চোৱা কৈ দিয়া হাই ফ্ৰেণ্ডছ কৈ দিয়া নেনামাহী চেনেলটো চাব কৈ দিয়া সাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেণ্ট কৰিব থেংক ইউ কৈ দিয়া সন্ধিয়া খোজকাঢ়োঁ বুলি ৰাস্তাৰ পিনে ওলাই আহিছোঁ কিমান দিন যে হ'ল গাঁওখন দেখাই নাই গাঁৱৰ ৰাস্তা দেখাই নাই এইবোৰ ৰাস্তাতে উমলি জামলি ডাঙৰ হৈছোঁ সৰুতে এইবোৰতে খেলি দৌৰি মেলি ইয়াতে ডাঙৰ হৈ গৈছোঁ ছমাহৰ মূৰত আহিছোঁ দেখি পেলাই বহুত ভাল লাগিছে গোটেইখন সেউজীয়া হৈ আছে খেতি কৰি থোৱা হৈছে ইয়াৰ ৰাস্তা আকৌ নতুনকৈ বনালে মই দেখাই নাই বহুত দিন কিমানখিনি চেঞ্জ হৈ গ'ল দেখি বহুত ভালেই লাগিছে আৰু ইয়াৰ গোন্ধ বোকামাটিৰ গোন্ধ আপোন লাগে আৰু এইবোৰ তুমি আকৌ কি টিপিছা কম্পিউটাৰত কি চাইছা তোমাৰ নিজৰ ফটো মামা ফটো এইবোৰ চব চাইছা হা মোবাইল চাই হৈ গ'ল হা মোবাইল চাই হৈ গ'ল আকৌ কম্পিউটাৰ হা আকৌ কম্পিউটাৰ মোবাইল চাই হৈ গৈছে কলিজা মানে কি লিখিছা এই লিখিছা এইকেইটা তুমি লিখিলা নি এইবোৰ তুমি লিখিছা নেকি এইখিনি এইবোৰ তুমি চব লিখিছা ডি লিখিছে এ লিখিছে চব লিখিছে এইটো কি লিখিছে এতিয়া চাওঁ লিখি দিয়া এইটো হ'ল দেখোন চাওঁ কেনেকৈ লিখে গুড বয় আমাৰ এইটো বহুত ভাল দেই মোবাইলো অকণমান চাই কম্পিউটাৰ চাই পঢ়েও এয়া পঢ়ি আছে তো এটা আছিলে আজিৰ ভিডিঅ' যদিহে আপোনালোকৰ ভিডিঅ' চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব তোমাৰ চেনেল কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে আগলৈ মোৰ নতুন ভিডিঅ'তে আপোনালোক নটিফাই হৈ থাকে থেংক ইউ বাই বাই কিপ ৱাচিং